ওয়েলকাম টু অনলাইন মোবাইল সাপোর্ট ইউটিউব চেনেল। সো ফ্ৰেণ্ডছ, আপোনালোকে থাম্বনেলত চাব পাৰিছে যে অনলাইন এক্সামৰ বাবে লগত কি ৰাখিব, অৰ্থাৎ BA BSc BCom 6 সেমিষ্টাৰ ফাইনেল ইয়াৰৰ অনলাইন এক্সামৰ বাবে আৰু কেনেকৈ স্ক্যান কৰি PDF বনাব আৰু ৰিনেম কেনেকৈ দিব, আপোনাৰ ফাইলৰ নেম কেনেকৈ বনাব আৰু কি সাইজৰ পেপাৰ লাগিব মই এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকক কৈ দিম। সো আপোনালোকে আহক ভিডিঅ'টো চাওক। সো এতিয়া মই A4 সাইজৰ পেজ লৈছোঁ। সো আপোনালোকে যিকোনো কম্পিউটাৰৰ দোকানত যায় আপোনালোকে A4 সাইজৰ পেপাৰ খুজিলে পেজ খুজিলে আপোনালোকক দি দিব আৰু এনেকৈ আপোনালোকে ৰাউণ্ড কিটা দি ল'ব। ৰাউণ্ড কিটা দিয়াৰ পিছত আপোনালোকে আৰু আপুনি লগত এটা খাম ৰাখিব। চাব পাৰিছে এনেকৈ আপোনাৰ পেপাৰ পেজ নাম্বাৰ কিটা লিখি ল'ব, সিৰিয়াল বাই 1 2 3 4 5 6 7 8 9 10। তাৰপিছত ফাৰ্ষ্টৰ যিটো আপোনাৰ পেজ হয় নাম্বাৰ 1 পেজ। সো নাম্বাৰ 1 পেজত আপোনালোকে আপোনাৰ ৰোল নং, সাবজেক্ট আৰু আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, পেপাৰ কোড বা আৰু লগতে সেশনটো লিখিব। সো এনেকৈ চাব পাৰিছে ৰোল নং, সাবজেক্ট, পেপাৰ কোড। সো তাৰপিছত দ্বিতীয় পেজৰ পৰা আপোনালোকে এনসাৰখিনি লিখা আৰম্ভ কৰিব। এনেকৈ আপোনাৰ এনসাৰ লিখাৰ শেষ হোৱাৰ পিছত এতিয়া PDF কেনেকৈ বনাব। সো আপুনি গুগল প্লে ষ্টৰত যায় আপুনি স্কেনাৰ এপ সাৰ্চ কৰি দিয়াৰ পিছত আপোনাৰ ইয়াতে ডকুমেণ্ট স্কেনাৰ আহি যাব। ডাউনলোড কৰি ইনষ্টল কৰি ল'ব। সো এতিয়া মই ওপেন কৰিম। সো এলাও মাৰি দিব। ৰাইট সাইডত অলপ টানিব, টানাৰ পিছত ডানত ক্লিক কৰি দিব। এতিয়া আপোনালোকে চাব পাৰিছে এতিয়া কেমেৰাৰ অপশ্যন এটা আছে, কেমেৰাটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সিৰিয়াল বাই আপোনালোকে সিৰিয়ালি 1 2 3 নাম্বাৰ পেজৰ পৰা সিৰিয়ালি আপোনালোকে ফটো কেইটা মাৰিব। আপোনালোকৰ যদি PDFটো অলপ বেকা হয় তেতিয়াহ'লে আপোনালোকে সিধা কৰি ল'ব পাৰে। তাৰপিছত আপোনালোকে কালাৰত সিলেক্ট কৰি আপোনালোকে অৰিজিনেলটো ৰাখি দিব। তাৰপিছত আপোনালোকে ইয়াতে ক্লিক কৰিব। সো এটা ফটো মাৰা হৈ গ'ল। এতিয়া দ্বিতীয় পেজ। সো ইয়াতে অৰিজিনেল থাকিল, কন্টিনিউত ক্লিক কৰিল। এনেকৈ আপোনালোকৰ যেতিয়া 10 পেজ ফটো মাৰা হৈ যাব তেতিয়া আপোনালোকে ইয়াতে ৰাইট সাইডত ক্লিক কৰি দিব। সো ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে চাব পাৰিছে ইয়াতে আপোনাৰ পেজ কেইটা আহি গ'ল, সিৰিয়ালি পেজ কেইটা আহি গৈছে। তাৰপিছত আপুনি শ্বেয়াৰত ক্লিক কৰি দিয়াতে আপোনালোকে ক্লিক কৰি নামটো চেঞ্জ কৰিব লাগিব। সো আপোনালোকৰ নামটো ৰাখিব লাগিব, ৰেজিষ্ট্ৰেশ্যন লিখি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লিখিব। তাৰপিছত আপোনাৰ পেপাৰ কোডটো লিখিব। তাৰপিছত আপোনাৰ ইয়াতে অ'কেত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ বেক হৈ অহাৰ পিছত এনেকুৱা চাব পাৰিব। তাৰপিছত 3 ডটত ক্লিক কৰি আপোনালোকে এইটো সেভ এজ PDFত ক্লিক কৰি সো সেভ এজ PDF ইয়াতে টিক চিন এটা দি আপোনালোকে সিলেক্ট কৰি এতিয়া এইটো আপোনাৰ ইণ্টাৰনেল মেমৰিত গ'ল। সো এতিয়া আপুনি সেভ সাকসেসফুলি। এতিয়া আপুনি ইণ্টাৰনেল মেমৰিত যায়। সো মই দেখুৱাই আছোঁ আপোনালোকক। ইণ্টাৰনেল মেমৰিত যায় আপোনালোকে ডাউনলোডত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰিছে ইয়াতে ৰেজিষ্ট্ৰেশ্যন সো PDF। সো এনেকৈ আপোনাৰ হৈ যাব। তেতিয়া আপুনি গুৱাহাটী ইউনিভাৰ্চিটিৰ ID পাছৱৰ্ড দি লগ ইন কৰি আপুনি এই PDFটো তাতে আপলোড কৰি দিব। সো পিছত অৱশেষত মই আপোনালোকক ক'ম যে যদি কিবা কাৰণত গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেবছাইটত আপোনালোকে PDF আপলোড দিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে লগত ৰাখিব লাগিব এটা ইনভলভ অৰ্থাৎ খাম। সো A4 সাইজৰ পেপাৰ যাতে সোমে এনেকুৱা ধৰণৰ আপোনাৰ খাম লগত ৰাখিব। তাৰপিছত আপোনালোকে কলেজত জমা দিব পাৰিব। সো থ্যাংক ইউ ফৰ ওয়াচিং, লাইক দিছ ভিডিও এণ্ড সাবস্ক্ৰাইব মাই চেনেল এণ্ড প্ৰেছ বেল আইকন। সো থ্যাংক ইউ।